নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে কুশলে আছে। আজি মই বনাবলৈ লৈছোঁ নিম চাবোন। কেনেকৈনো বনাইছোঁ এই চাবোনবিধ মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে মই লৈ লৈছোঁ এয়া নিম পাত। এইখিনি অকণমান শুকাই গ'ল, যোৱাকালি অনা। এতিয়া মই এইখিনি এটা পাত্ৰত লৈ লৈছোঁ। তাৰপিছত ভালকৈ এনেদৰে ধুই লৈছোঁ। এতিয়া ধুই ল'লোঁ সুন্দৰকৈ। এতিয়া মিক্সিত দি দিছোঁ, অকণমান পানী দিছোঁ, এয়া পিচি উলিয়ালোঁ এইখিনি মিহিকৈ। এয়া লৈছোঁ পিয়াজ চাবোন এখন। এতিয়া মই ধুনীয়াকৈ এনেদৰে মিহি মিহি কৰি লৈছোঁ, আৰু কটাৰীৰে কাটি ল'লেও হয়। দেখিছেনে কি ধুনীয়া হৈছে দেখিবলৈ। এতিয়া ধুনীয়াকৈ এইখিনি ওলাই পৰিলে, খুবেই ধুনীয়া হৈছে দেখিবলৈ। এতিয়া মই এইখিনি এটা চচত দি দিছোঁ, শুকান চচ, তাত পানী নাই অকণমানো লাগি। এতিয়া আৰু এটা চচত পানী উতলাই থৈছিলোঁ, তাৰ ওপৰত এনেকৈ দি দিছোঁ। অকণমান সময়তে এইখিনি ধুনীয়াকৈ গলি যায়। এইখিনি গলি গ'লত মই নিমৰ যিখিনি মিশ্ৰণ আছে সেইখিনি দি দিছোঁ, যিখিনি মিহি কৰি থৈ দিছিলোঁ। এতিয়া দিছোঁ এটা ভিটামিন ই টেবলেট। নিদিলেও হয়, তাৰ সলনি অকণমান নাৰিকল তেল দি দিলেও হয়। এতিয়া এইখিনি দি দিছোঁ। এতিয়া ধুনীয়াকৈ এনেকৈ এটা প্লাষ্টিকৰ বাতি টাইপত মই ভেচলিন লগাই লৈছোঁ, যাতে ভালদৰে ওলাই আহে বস্তুটো। এতিয়া এনেদৰে ডাঠ কাগজতো মই দি দিছোঁ ভেচলিন। এতিয়া এনেকৈ লাহে লাহে তিনিওটা ভাগতে দি দিম। এতিয়া থৈ দিছোঁ এইখিনি গোট মাৰি যোৱালৈকে। তেতিয়ালৈ মই মেখেলাত এয়া ফলছ লগাই আছোঁ। এতিয়া মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছেনে, এইপিনে দহি গুঠি আছোঁ। যেতিয়ালৈকে মোৰ চাবোনখন টান হৈ নাযায় তেতিয়ালৈকে মই কিবা কিবি কাম কৰি লৈছোঁ, আৰু প্ৰত্যেকটো কাম দেখুৱাটো সহজ নহয়। আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব কৈছোঁৱেই আগতেই। এয়া হৈ গ'ল মোৰ চাবোন ৰেডি। এতিয়া মই ধুই দেখুৱাই দিছোঁ হাতখন। ৰাতিৰ সময় ভাত বনাই আছিলোঁ, এতিয়া হাতখন লেতেৰা হ'ল, ভাবিলোঁ এইটো চাবোনে ধুই দিওঁ। দেখিছেনে কি ধুনীয়া চফা হৈ গৈছে। শেষলৈ চোৱাৰ বাবে ধন্যবাদ।